কেন্দ্ৰই আজি অসমৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন NDFBৰ লগত এখন চুক্তি স্বাক্ষৰিত কৰিছে। এই ত্ৰিপাক্ষিক চুক্তিখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু NDFBৰ 9টা গোটৰ নেতাসকলে স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে অসমৰ বড়োসকলে কিছুমান ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক সা-সুবিধা লাভ কৰিব। চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত গৃহমন্ত্ৰী শ্বাহে কয় যে এই চুক্তিয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা নতুন পুৱাৰ সূচনা কৰিব। তেওঁ কয় যে বড়োসকলৰ আন্দোলনৰ সময়ত 2823 জন নিৰীহ লোকৰ মৃত্যু হৈছিল। উল্লেখযোগ্য যে পৃথক বড়োলেণ্ড ৰাজ্যৰ বাবে চলি থকা হিংসাত্মক আন্দোলনৰ সময়ছোৱাত যোৱা 27 বছৰৰ ভিতৰত 3খন বড়ো চুক্তি স্বাক্ষৰিত হয়। 1993 চনত সদৌ বড়ো ছাত্ৰ সন্থাৰ লগত স্বাক্ষৰিত বড়ো চুক্তিৰ জৰিয়তে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ গঠিত হৈছিল। 2003 চনত উগ্ৰপন্থী সংগঠন BLTৰ লগত স্বাক্ষৰিত দ্বিতীয়খন বড়ো চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন হৈছিল। এই কাউন্সিলত অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত BTC গঠন কৰা হৈছিল। ये एग्रीमेंट असम और बोडो क्षेत्र के सुनहरे भविष्य का दस्तावेज है, क्योंकि सन 1972 से आपसू द्वारा एक पृथक बोडो राज्य की मांग उठाई गई। शुरुआत में ये आंदोलन लोकतांत्रिक तरीके से चला। 87 से 1987 से ये आंदोलन हिंसक बना और सभी तरीके से ये पूरे क्षेत्र को अशांति से ग्रस्त कर आंदोलन रहा। बोडोलैंड आंदोलन में अब तक 8829 नागरिक मारे गए हैं। 2823 लगभग 3000 के करीब 2900 के करीब नागरिक मारे गए हैं। 239 सुरक्षाकर्मी मारे गए हैं और बोडो कैडर के अलग अलग 939 कैडर के इनके लोग मारे गए हैं। कुल 4007 लोगों ने ये आंदोलन में अपनी जान इतने सालों से गंवाई है। आज आपसू ने जो आंदोलन शुरू किया था, अब इसके सभी महत्वपूर्ण घटकों ने एक साथ समझौते पर साइन कर जो 2003 में समझौता हुआ था, इसका एक अगला एक्सटेंशन कर हमेशा के लिए ये समस्या का समाधान आज मोदी जी के नेतृत्व